নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ' হৈতে আমাৰ আড্ডা 1.0 নামৰ ইউটিউব চেনেলটোলৈ আজি আমি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ গৈ আছো ভিডিঅ'টো হৈছে আমি কিছুমান মিমছৰ ওপৰত আমি ৰিয়েকচন দিম কিন্তু এই ভিডিঅ'টো মাথো মনোৰঞ্জনৰ কাৰণেহে বনোৱা হৈছে গতিকে কোনো যাতে গাত পাতি নলয় কি আছে জীৱনটোত ক'ব নোৱাৰো খালি মোৰ ঘৈণীজনীৰ পিছত লাগে খালি মোৰ ঘৈণীজনীৰ ওপৰত চক ৰিনিকে কি খালে ৰিনিকে পানী খালে ৰিনিকে ঢাকু খালে এক মিনিট ঢাকু মানে কি ঢাকু মানে কি ৰিনিকে পানী খালে ৰিনিকে ঢাকু খালে মানে কি আমি এটো নাজানো দেই কিন্তু হেমন্তহে জানে মই কি জানে হেমন্তহে জানে ৰিনিকি গানটো ইফালে ৱল ৰেকৰ্ডৰ সৰু সজাই লগাই দিলেগে কিন্তু মামায়ে কয় যে খালি মোক ঘৈণীজনীৰ ওপৰত চক কিন্তু কেছটো কি নাজানো আমি ইফালে নিলুত পলো নেয়া হল ৰিনিকে কোন গাড়ীত উঠিলে চব সেইটোৱে চিন্তা দেখো পৃথিৱীখন কি ৰিনিকিক লৈ চলি আছে কোন এর বোর্ড এটো একদম জুবিনদা ধুনিয়া দিছা নাই মোৰ ঘৰ কুকুৰতে ঘৰত গায় দেহৰ জুবিনদা বুলি গলে আও নালাগে আও ভৰখানাই বুজিছানে নাই আজি হাঁহি আছো কব দাদা তুমি মেন তো নোৱাৰো আজি হাঁহি আছো কব ছোৱালী যদি বিয়া পাতিবলগীয়া হয় ক্ষীণ মিন চুটি চাপৰ খাই পেলাই বিয়া পাতিব লাগে কিয় মানে সমস্যা যিমানে সৰু হয় সিমানেই ভাল সমস্যা যিমানে সৰু হয় সিমানে ভাল হয় সেইকাৰণে চুটি চাপৰ চাই পিনি বিয়া পাতিবলৈ কৈছে তোক ভাবে পাওঁ যা তই নুবুজ কিয় এনেই নুবুজে জীৱনৰ সদায় দুটা ৰাস্তা থাকে জীৱনৰ সদায় দুটা ৰাস্তা থাকে কোনটো তোমাৰ ওপৰত কথা যে এইটো ৰাস্তা চব গৈ আছে কাৰণে মই আনকমন মানুহ সেইকাৰণে মই নিজৰ ৰাস্তা নিজৰ ৰাস্তাত যায় কনফিডেন্স লাগে মানুহৰ খেলা বিএছএফ ঘৰলৈ অহাৰ কাৰণে বিএছএফৰ ওচৰলৈহে গৈছিলো জানো হেৰি গুলিয়াগুলিৰ শব্দ ইয়ালৈকে শুনিছো গুলিয়াগুলি শব্দ বোলে ইয়ালৈকে শুনিছো বোলে চালা কেকেটা আপুনি কিন্তু হহুৱাই মাৰিব আকৌ দেই মায়ে যেতিয়া কয় ঘৰটো এতিয়া মুচি থৈছো ভিতৰত একেবাৰে নোহোৱাবে মই তেতিয়া এইটো একদম সঁচা কথা দেই মায়ে যেতিয়া ঘৰটো ধুনীয়াকে মুচি থয় তেতিয়া সোমাই যাবলৈ হলে যেতিয়া নোসোমাবি বুলি কয় তেতিয়া আমি তেনেকে যাওঁ যেতিয়া নামাতে নামাৰিলে জয়মতী সাক্ষী আছে সঁচা প্ৰেম ছোৱালীয়ে কৰে আচ্ছা हमको सिखा रिया है रुको जरा सबर करो আৰু জয়মতীয়ে সাক্ষী আছে ছোৱালীয়ে মৰি গেলেও সঁচা কথা নকয় কি কলে তেওঁৱে কৈছে কি কৈছে আমি মাত্ৰ হাঁহিছো আমাৰ হাঁহি উঠিছে আমি অকল হাঁহিছো আমি ৰিয়েকচন দিয়া মানে আমি মনে মনে হাঁহি গুচি যাম বাহিৰৰ প্ৰগ্ৰাম আমেৰিকা ফাংচন আৰু আমাৰ প্ৰগ্ৰামত বেছিকে হয় वे मेरा टोला नहीं आया टोला वे मेरा टोला नहीं आया टोला वे मेरा आया टोला वे मेरा टोला नहीं आया टोला এই হৈছে অসমৰ পৰিৱেশ এয়া হৈছে অসমৰ পৰিৱেশ
আমাৰ অসমত ऐसा ही होता है हमारा यहाँ ऐसा ही होता है বাহিৰত কি হয় নাজানো কিন্তু हमारा आसाम में ऐसा ही होता है বাবু আপনার নাম কি? পবিত্র সরকার। কোন ক্লাসে পড়ুন আপনি? ক্লাস 3। ক্লাস 3 তে। আচ্ছা তোমার ফেভারিট সাবজেক্ট কি? মাংস। তাৰ ফেভাৰিট সাবজেক্ট হ'ল মাংস চৰকাৰী স্কুল এনেকুৱাই আজি এই তেনেকে নকবি আকৌ নকবি মানে নকলে উপায় নাই নহয় ল'ৰা ছোৱালীয়ে কিতাপ অলপ কাঁহী পাতি বেছিকৈ নিয়ে সেইটো হয় আমিও নিছিলোঁ ভাতটো পালেই হ'ল মাজত ক্লাছ হ'লেও নহ'লে আমি কেতিয়া ভাতৰ বেলটো কেতিয়া মাৰে আমি সেইটোকে ভাবি থাকোঁ আৰু মাংস বুলি কৈ চয়াবিনৰ পৰা সেইটোতো ক'বলৈ বাকী নাই আৰু হাঁহ নাইকিয়া মাংস বোলে ঠগে বাছ মা মই বিয়াত কি পিন্ধি যাম? মাৰ ফটা মেখেলাখন পিন্ধি গৈছা। মই বিয়াত ল'ৰা চাবলৈহে যাম কিয় ফটা মেখেলা পিন্ধি যাম? অ দেহা বাপেৰে মোক বিয়াত দিয়া মেন সেইযোৰ পিন্ধি যোৱাগৈ যোৱা সঁচাকে নে মা? অ তাতো যা পচন্দ লাগে তাৰ ডিঙিটো ঘুমাই দিম তেতিয়া বাপেৰে মূৰৰ খৰচটো কমিব। মা মোৰ কিন্তু এবাৰ পলাই বিয়া হ'বলৈহে মন যায়। क्या बात है सर क्या बात है सर কুঞ্জলি এনেই তোমাৰ কেইবাৰ বিয়া হ'বলৈ মন আছে? 3বাৰ মান আছে। তিনিবাৰ মান আছে বিয়া পাতিবলৈ মন মই ইমান হেণ্ডচাম নহ'ব বাৰু কিন্তু যিখিনি আছো ন সেইখিনিতে কাফি বে আৰে তোমালোকে মানা নে নামানা কিন্তু ইজি কৈছে ন সঁচাই কৈছে বে দাদা সঁচাই কৈছে বে আপুনিও সঁচা কৈছে বে कोमुरम भी मूडो सूरज के शोलों से मिलना है तुझको 144 কি কব? 12 মাসের নাম কদি জানো আর ফেফড়া তারপরে আফিন তারপরে মেঘ তারপরে জোনাকি তারপরে জুলা তারপরে আগর তারপরে সিটিবিন তারপরে রক্তবর তারপরে নবাব তারপরে গিস জানোয়ার শেষ। तुम मुंबई में कहाँ रहती हो बोला था? मैं वो मरीन ड्राइव के वहाँ और तुम कहाँ रहते हो? मैं यहाँ सामने ही बाघोर बाड़ी में रहता हूँ बाघोर बाड़ी है ये कैसा नाम हुआ बाघर बड़ी? बाघोर बाड़ी मतलब वो बाघ का जो बाड़ी होता है ना तो কি হ'ল তোমাৰ স্যাৰ মাথা বিষ কনষ্টিপেশ্যন আৰু এলাহ এলাহ পানী খাইছানে তুমি নাই খোৱা ছাৰ ডিহাইড্ৰেশ্যন হৈছে তোমাৰ আগতেও কৈছিলো মই তোমাক ডেইলি 10 গ্লাছ পানী খাবা বুলি খোৱাটো হোৱা নাই ছাৰ আজিয়ে খোৱা ষ্টাৰ্ট কৰা ঠিক আছে ছাৰ ঠিক আছে অঁ এই বয়সত যদি তোমাৰ পানীৰ লগত কি কৰি আছো তই ডিহাইড্ৰেশ্যন হৈছে মোৰ ডক্টৰে 10 গ্লাছ পানী ডেইলি খাব দিছে লগত অলপ চলপ হুইস্কি মিলাই লৈছো মটিভেশ্যন আৰু নকওঁ মটিভেশ্যন লগত মিলাই লৈছে ডেইলি 10 গ্লাছ পানী খাবলৈ কৈছে লগত অলপ হুইস্কি মটিভেশ্যন হিচাপে মিলাই লৈছে আৰু খাইছে আৰু এতিয়া আমিও ডেইলি সদায় ভিডিঅ' বনাম তাৰ কাৰণে আপোনালোকৰ মটিভেশ্যনৰ দৰকাৰ আছে আপোনালোকৰ মটিভেশ্যনৰ দৰকাৰ আমি ডেইলি ভিডিঅ' আপলোড কৰিবলৈ আপোনালোকৰ যদি কিবা মনত আইডিয়া আহে যিকোনো ধৰণৰ আমুকটো ভিডিঅ' বনাওক এনেকৈ বনাওক তেনেকৈ বনাওক আমাক কমেণ্ট কৰি জনাওক আমিও সেইমতে বনাবলৈ চেষ্টা কৰিম
আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ মটিভেশ্যনটো মনত ৰাখিব মটিভেশ্যন লাগে আমাক মটিভেশ্যন লাগে আমি বাৰু হুইস্কি নিমিলাওঁ কিন্তু সেই মটিভেশ্যনটো আপোনালোকে দিব লাগিব আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ভাল পায় ঠিক তেনেধৰণে আমি বনাম আপোনালোকে মাত্ৰ আমাক আইডিয়াটো দিব এনেধৰণে বনাওক ভিডিঅ' আমি সেইমতে বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব কমেণ্ট এটা কৰি দিব কমেণ্টত জনাবই কেনেকুৱা লাগিলে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে আৰু আমি প্ৰথমতে কৈছোঁ এইটো ভিডিঅ' কাৰো মনত আঘাত দিবৰ কাৰণে বনোৱা নাই আমি জাষ্ট এটা ধেমালিৰ কাৰণে বনাইছোঁ আপোনালোকেও হাঁহক আমিও হাঁহোঁ এনেকুৱা ধৰণৰ মিমবিলাকতো আজিকালি ছ'চিয়েল মিডিয়াত য'তে ত'তে বনিয়ে থাকে ঠিক আমিও অলপ কালেক্ট কৰি পিনি অলপ হাঁহিবলৈ চেষ্টা কৰিলোঁ লগতে আপোনালোককো হহুৱাবলৈ চেষ্টা কৰিলোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই